স্বাগতম জনাইছোঁ মোৰ আৰু এটা নতুন ভিডিঅ' লৈ আৰু মই আছোঁ আজি বঙাইগাঁও আৰু বঙাইগাঁৱৰ পৰা মই গৈ আছোঁ এটা পাৰ্কত তো আপোনালোকক দেখুৱাই আছোঁ বঙাইগাঁৱৰ এটা পাৰ্ক সৰুকৈ আছে তো আপোনালোকক দেখুৱাই আছোঁ ভিডিঅ'টো চাই থাকক শেষলৈকে আহিলোঁ বৰ্তমান মেইন হেডলৈ আৰু আমি আছোঁ এতিয়া গাড়ী ৰখি আছোঁ তো গাড়ী এটা লৈ চাব লাগিব আৰু তো আমি আছোঁ ইয়াত দুজন আছোঁ আমি তো এতিয়া গাড়ী ৰৈ আছোঁ আৰু গাড়ী বসাই আছোঁ তো গাড়ী আহিলে যাম গৈ আৰু আহি পেলাই দিয়ক বঙাইগাঁও অভাৰফ্লাই তো আপোনালোকক দেখি আছোঁ বঙাইগাঁও অভাৰফ্লাই পুল আৰু এইটো চাওক না কি বনাই থৈছে ইয়াত চাওক ইয়াত বহুত এটা ভাল লগা ঠাই আৰু বহুত ডাঙৰ হয় অভাৰফ্লাইটো তো আপোনালোকক ফুল দেখুৱাই আছোঁ আৰু কেনেকুৱা মানে বহুত ডাঙৰ হয় আৰু অভাৰফ্লাইটো আপোনালোকক দেখুৱাই আছোঁ ভালকৈ চাওক অভাৰফ্লাইটো বঙাইগাঁও ইয়াত চাওক আৰু এইটো কি দৃশ্য মানে বহুত এটা মানে বেলেগ ঠাইত যাই থকাই নালাগে আৰু পাৰ্কৰ কথা কোৱা হৈছে আপোনালোকক তো পাৰ্কটো হ'ল এইটো অভাৰব্ৰিজৰ তলতে এইটোৱে হয় পাৰ্কটো সেইটো অভাৰব্ৰিজৰ তলত তো আপোনালোকক তলত গৈ দেখুৱাই আছোঁ পাৰ্কখনৰ সুন্দৰ ঠাইখন বহুত সুন্দৰ মানে ঠাইখন অভাৰব্ৰিজৰ তলতে হয় কাষতে হয় মানে তো চাই থাকক ভিডিঅ'টো আপোনালোকক দেখুৱাই আছোঁ তলত গৈ তো এইটো হয় এটা অভাৰফ্লাই আৰু এইটো অভাৰফ্লাই এটা হয় আৰু এইটো তলতে এটা পাৰ্ক আছে সৰুকৈ তো আপোনালোকক তলত গৈ দেখুৱাই আছোঁ এই পাৰ্কখনৰ সুন্দৰ ভিউ তো বলক তেনেহ'লে পাৰ্কখনৰ ভিতৰত সোমাই এনেকুৱা দৃশ্য দেখিলোঁ তো চাওক এইবিলাক চব আৰ্ট কৰি থৈছে এইটো জ্যোতিপ্ৰসাদ আগৰৱালা ভূপেন দা আৰু মানে বহুত আছে আৰু কিবাকিনি আৰ্ট কৰি থৈছে আৰু সেইফালে দি আছে পূৰা আৰু পাৰ্কটোৰ নামটো নাপাওঁ যদিও এইটো অভাৰব্ৰিজৰ তলতে হয় এইটো সৰুকৈ আছে আৰু এটা বহুত ভাল লাগে তো আপোনালোকে আহিব বিচাৰিলে আহিব পাৰে ইয়াত এইটো পাৰ্কটোৰ নামটো নাজানো বাৰু তো আহিলে এইটো হয় অভাৰব্ৰিজ আৰু তলতে হয় এইটো পাৰ্ক গাইজ চাওক নাই চব মানে অভাৰব্ৰিজৰ এইটো কাষে চব আৰ্ট কৰি থৈছে আৰু বহুত এইটো ভূপেন দা জ্যোতিপ্ৰসাদ আগৰৱালা আৰু এইটো কোন আছিল এইবিলাক প্ৰতিমা পাণ্ডে বৰুৱা চব এইবিলাক মানে আৰু বহুত আছে আৰু আৰ্ট কৰি থৈছে এইবিলাক চব অভাৰ কাষে পাৰ্কখনৰ নামটো কোৱা নাছিলোঁ তো এতিয়া পাই গ'লোঁ পাৰ্কখনৰ নাম তো পাৰ্কখনৰ নাম হ'ল থিম পাৰ্ক আৰু তাৰিখ 1 মাৰ্চ 2023 এইটো পাৰ্ক নতুনকৈ বনোৱা হৈছিল আৰু বেছি নহ'ল 1 বছৰ হ'ল মাত্ৰ তো পাৰ্কখন হয় এইটোৱে চাব পাৰে আপোনালোকে তো এইটো পাৰ্ক থিম পাৰ্ক নামটো তো আপোনালোকে আহিব বিচাৰিলে আহিব পাৰে আৰু আজিৰ ভিডিঅ'টো এইটোতে আছিল যিটো ভাল লাগিলে লাইক কৰিব আৰু যিজনে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিব তো আজিৰ শ্বৰ্ট ভিডিঅ'টো এইটোতে